নমস্কাৰ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই আকৌ এবাৰ আহিছো মোৰ নতুন এটা ইউটিউব ভিডিঅ' লৈ আজি মই মোৰ সাকুলেন্টবোৰৰ কাৰণে প্লান্টাৰ কিনিবলৈ যাম আগৰ প্লান্টাৰবোৰ অলপ সৰু হৈ গৈছে সাইজত মানে সাকুলেন্টবোৰ অলপ ডাঙৰ হৈ গৈছে যে সেইবাবে আগৰ প্লান্টাৰবোৰতকৈ অলপমান ডাঙৰ সাইজৰ প্লান্টাৰ আনিম যাতে ইহঁতে ভালকৈ গ্ৰ' হ'ব পাৰে বাই বাই মাম্মা এতিয়া মই যাম য'ত ত'ত অলপ ৰাস্তাটো চফ কৰি দিছোঁ বহুত দিন বেয়া হৈ আছিলে ভাল কৰিলে যে আৰু অলপ গৈয়ে মই অটো পাই গ'লোঁ ইয়ে দেখো ৰাস্তা ভাল হোনে কা ফাইদা নহ'লে আৰু অলপ দূৰ খোজকাঢ়িবলগীয়া হ'লহেঁতেন আমাৰ ভিতৰলৈকে ধুনীয়া হৈ গ'ল এতিয়া আৰু মই পাই গ'লোঁ বজাৰ অলপ আগত গৈ পিনি দোকান এখন আছে য'ত মাটিৰ বাচন বিকে তাৰ পৰা মই ল'ম 30 চাই লওঁ আংকল বহুত চুইট আছিলে মোৰ লগত বহুত কথা পাতিলে আৰু মই ইউটিউবত ভিডিঅ' দিম বুলি ক'লোঁ আংকলক তাৰপিছত বহুত কথা পাতিলে তাৰপিছত মই ঘৰলৈ উভতি আহিলোঁ এতিয়া আপোনালোকক দেখাম কেইটামান সাকুলেন্ট আৰু সাকুলেন্টৰ পুলি অলপ অলপ পাত ওলাইছে আহিছে পানী শিপা ধৰিব পৰা নাই খালি মাটিটো বহুত পানী হৈ আছে শুকাই যোৱা নাই সেইটো কাৰণে টেনশ্যন হৈ গৈছে মাটিটো কেনে শুকোৱা নাই বুলি কাৰণ ইহঁতক বেছি পানী নালাগে ন বেছি পানী হ'লে মানে ইহঁতে মৰি যাব এইজোপা হ'ল সকলোৰে মাক মানে এইজোপাৰ আৰু এই কেইজোপাৰ আৰু আছে কেইটামান সিটোফালে এইজোপা ভালকৈ গ্ৰ' কৰিছে ডাঙৰ হ'লে মানে আকৌ ইয়াৰ কাৰণে টাব ব্যৱস্থা কৰিব লাগিব এই দুজোপাৰ এজোপা গেলি গ'ল আৰু এজোপা আছে এই দুজোপাৰ ওপৰত অলপ আশা আছে বেবী সাকুলেন্ট ইয়াৰ পাত তলৰ ফালৰ পৰা ওলাইছে চাৰিছে কেইটামানো ওপৰ ফালৰ পৰা ওলাইছে বাৰু তাতে তলৰ ফালৰ পৰা ওলাইছে চাৰিছে পাত এইটো বহুত ধুনীয়াকৈ পাতটো ডাঙৰ হৈ গৈছে এইফালে এটা ডাঙৰ হৈছে মই কিনি অনাবোৰ ৰেডিমেড প্লান্টাৰ নহয় সেইবোৰ একচুৱেলি দহি মল্লা বনাবলৈ ইউজ কৰে চ' প্লান্টাৰ হ'বলৈতো তলৰ ফালে ফুটা থাকিব লাগিব যাতে পানী ওলাই যায় সহজতে চ' মই ফুটা কৰি লৈছোঁ ফুটা কৰা হৈ গ'ল বাট ইয়াতকৈতো অলপমান ডাঙৰ কৰিব লাগিব ফুটাটো যাতে পানী ভালকৈ ওলাই যায় কাৰণ সাকুলেন্টবোৰক বেছি পানী নালাগে যে সাকুলেন্টৰ কাৰণে পাৰলাইট বহুত ভাল সেইবাবে মই পাৰলাইটো লৈ আনিছোঁ আৰু আজি ৰিপৰ্টিং কৰিম চ' সাকুলেন্টৰ মাটিৰ বাবে মই আধা পচন সাৰ আৰু বালি আৰু সৰু সৰু শিলৰ সংমিশ্ৰণ থকা মাটি লৈ লৈছোঁ আৰু এতিয়া মই টাবত 4 ভাগ সেই সংমিশ্ৰণটো দিম আৰু এভাগ পাৰলাইট দিম 수업 시간에 배웠었던 현재 진행 연결차 하루에 10번 내 맘이 움직여 এতিয়া ভালকৈ মিক্স কৰি ল'ম গোটেইবোৰ 이상하고 아름다운 느낌이 좋아 걱정되고 보고 싶은 이런 기분을 এতিয়া সাকুলেন্টটো পুৰণা পটটোৰ পৰা উলিয়াই দিলোঁ আৰু উলিয়াওঁতে ইয়াৰ কিছুমান পাত পৰি গৈছে মানে ভাগি পৰি গৈছে সেইবোৰ মই বেলেগ এটা টাবত পুলি হ'বৰ কাৰণে থৈ দিম আপোনালোকে ধৰিব পাৰিছে আগৰ পটটো ইমান সৰু আছিলে আৰু সাকুলেন্টটো ইমান ডাঙৰ হৈ গৈছিলে এতিয়া ইয়াত এই পটটোত ভালকৈ বাঢ়িব পাৰিব অ'কে ৰিপৰ্টিং কৰা হৈ গ'ল আৰু এইটো তাৰ আউটকাম ইয়াতে বেকগ্ৰাউণ্ড মিউজিক নেচাৰেল বেকগ্ৰাউণ্ড মিউজিক চলি আছে থেংক ইউ মোৰ ভিডিঅ'ত ইমানখিনি চাবলৈ আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত থেংক ইউ আমাৰ ঘৰৰ ওচৰত থকা গছবোৰত বহুত চৰাই থাকে আবেলি হৈছে যে এতিয়া পূৰা চিঞৰি আছে